নমস্কাৰ বন্ধুসকল, মই ৰাগণিত। আমি আহি আছোঁ ঢকুৱাখানাৰ অভিমুখে। মোৰ লগত আছে ভাইটি ৰাম। এইখিনিতে জনাওঁ যে ৰামে এটি ইউটিউব চেনেল আৰম্ভ কৰিছে। চেনেলটোৰ নাম ৰাম জানে। ৰাম জানে এটা ধুনীয়া নাম, তাক অঞ্চলৰ চবেই মানে সকলোৱে ৰাম বুলি জানে। সেইকাৰণে এই ধুনীয়া নাম এটা দিছে, ৰাম জানে চেনেলটোৰ নাম। আৰু এই নতুনকৈ যিবিলাক ধুনীয়া ধুনীয়া কণ্টেণ্ট দিব আপোনালোকে চাই থাকিব। ময়ো যিমান পাৰোঁ মোৰ ফালৰ পৰা সহায় আগবঢ়াইছোঁ ৰামলৈ, যে ধুনীয়া ধুনীয়া কণ্টেণ্ট কিছুমান দি থাকক, দৰ্শকে ভাল পাব পৰা ধৰণৰ। আৰু এনেকুৱা ধৰণৰ কণ্টেণ্টবোৰ যিবিলাক আপোনালোকেও চাই ভাল পাব। আৰু মই এই চেনেলটোত সঘনে আহি থাকিম বুলি আজি ৰামক কৈছোঁ যে আহি থাকিম মই, তুমি ধুনীয়া ধুনীয়া কণ্টেণ্ট বনাই থাকা। ৰাম হ'ল মোৰ ভাইটি, গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব। আপোনালোকৰ আশীৰ্বাদ পালে ৰাম আগুৱাই যাবলৈ সক্ষম হ'ব।